নমস্কাৰ। আজি আহিন মাহৰ 2 তাৰিখ 19 ছেপ্টেম্বৰ সোমবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:11:58 সূৰ্য অস্ত 5:17:24। আজি কৃষ্ণ নৱমী তিথি ৰাত্ৰি ঘণ্টা 7:02:18 নক্ষত্ৰ আদ্ৰা সন্ধিয়া ঘণ্টা 3:10:30। আজি জন্মত মিথুন ৰাশি, মৰণত দোষ নাই, সন্ধিয়া ঘণ্টা 6:10:30 যোৱাত 2 পাত। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাণিজ্যিক উন্নতি, যোগাযোগত শুভ অৰ্থলাভৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যনাশ, বিবাদ, প্ৰণয় ভংগৰ যোগ। মিথুন ৰাশিৰ নানান ক্ষতি, অশান্তি, কাৰ্যনাশৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ কাৰ্য, সুযোগ লাভ, প্ৰেমত শুভ ফলৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দুৰ্ঘটনা ভয়, অৰ্থনাশ, সমস্যা বৃদ্ধিৰ যোগ দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, বন্ধু লাভ, আশাৰ সঞ্চাৰৰ যোগ। তুলা ৰাশিৰ উদ্বেগ, কৰ্ম পৰিৱৰ্তন, হতাশা আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যনাশ, নানান বাধা, বন্ধু বিৰোধৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ দ্বাৰা ক্ষতি, অপমান, ধনক্ষয়ৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত উন্নতি, প্ৰশংসা লাভ, গৃহসুখৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থলাভ, মনত উঠা, ভোগবিলাসৰ যোগ দেখা যায়। মীন ৰাশিৰ আত্মীয় বিৰোধ, হতাশা, মনকষ্টৰ যোগ আদি অশুভ ফলৰ প্ৰভাৱ। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।